हादोरनाङैनो फालिनाय दुर्गा फुजाया 13 अक्ट'बर बिजया दशमी सानखालि अदेबानि मैया जोबलांबाय। मख'नो गोनां बाथ्रा दि हादोरनि दाब दाब जायगाजों लोगोसे आसाम हादरसायावबो देग्लायनि दुर्गा फुजाया जोबोर गाजा गोमजायै जालांबाय। बेबादिनो आफां आसामनि बरपेटा जिल्ला सिंनि बरपेटा रड ओनसोलाव खमैबो 100 दुर्गा फुजा मन्दपआव फुजा जादोंमोन। बेनिनो बिमा दुर्गा देवीनि मुसुखाखौ मैयानि सानाव बरपेटा जिल्ला खुंथायनि गोख्रों नोजोर होनायजों गाजा गोमजायै फोजावहरबाय। गुबुन फारसेथिं दुर्गा फुजानि समाव गाजा गोमजायै गोग्गोमै सोलिबाय थानाय दुर्गा फुजाया जोबनानै थांनाय लोगो लोगोनो बरपेटा रड ओनसोलाव सिरि जानायजों लोगोसे फालांगियाव मुखुब जाफिननाय नुनो मोन्दोंसै। बरपेटा रडनिफ्राय पुरन देउरिनि फोरमायबिदां समनि रादाब। বৰপেটা ৰোডত বিসৰ্জনৰ হৈছে আৰু আপোনালোকে জানে যে বৰপেটা জিলাত সৰ্বাধিক দুৰ্গা পূজাৰ বৰপেটা ৰোডতে হয়। সেই হিচাপে আমাৰ যিখিনি বিসৰ্জনৰ কাৰণে ইমাৰ্চন ঘাটত যিখিনি আয়োজন কৰিবলগীয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা মিউনিচিপালিটি আৰু পুলিচৰ তৰফৰ পৰা সকলো কৰা হৈছে। ইতিমধ্যে SDRF, NDRF, পুলিচ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ, মিউনিচিপালিটিৰ মানুহ সকলো ইয়াত সাজু হৈ আছে আৰু বৰ্তমান সুকলমে বিসৰ্জনৰ কাম চলি আছে আৰু আশা কৰিছোঁ বাকীখিনিও সুকলমে সময়মতে সম্পূৰ্ণ হ'ব। হয়, মই বৰপেটাবাসীক আৰু বৰপেটাৰ বিশেষকৈ বৰপেটা ৰোডবাসীক মই পুলিচ প্ৰশাসনৰ তৰফৰ পৰা জিলা পুলিচ প্ৰশাসনৰ তৰফৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা দিছোঁ যে বিগত দুৰ্গা পূজাৰ দিনকেইটা শান্তিপূৰ্ণভাৱে কোনো ইনচিডেণ্ট নোহোৱাকৈ পাৰ হৈ গ'ল আৰু আজি দশমীৰ ইমাৰ্চনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আশা কৰোঁ ৰাইজৰ সহযোগত আৰু শান্তিপূৰ্ণভাৱে এইখিনি সমাধান হ'ব। আমি আচলতে সময়টো দিনৰ ভাগতে আমি পৰাপক্ষত সমাপ্ত কৰিবলৈ বিচাৰোঁ, যদিও আমি ছাফিচিয়েণ্ট লাইটৰ ব্যৱস্থা কৰা আছে। যিহেতু ইয়াত পূজাৰ প্ৰতিমাৰ সংখ্যাটো বেছি, তো অলপ কিছু পলম হ'ব বুলি আমি ধাৰণা কৰিছোঁ। তথাপি আমি যিমান পাৰে সোনকালে আমি প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ আমি স্থিৰ কৰিছোঁ।